এতিয়া আমি আহি আছোঁ এখন অটব্য বননিৰ মাজে মাজে চাৰিওফালে কেৱল বাঁহেৰে ভৰ্তি আৰু ইয়াতে আছে এটা মন্দিৰ শিৱ মন্দিৰ হয় যিহেতু আজি সোমবাৰ সেইকাৰণে অকণমান ভক্তি কৰিব আহিছোঁ মানে পূজা কৰিব আহিছোঁ দেখুৱাম অকণমান মন্দিৰটোৰ দৃশ্যটো ৰাস্তাৰ অৱস্থা চাওকচোন এইপিনে মানে গৰুবিলাক চৰাবলৈ নিয়ে পথাৰলৈ সেইবাবে ৰাস্তাটোৰ অৱস্থাই নাই আৰু অকণমান পাৰ হৈ এটা জান আছে মানে সেইটো তাৰপিছত জান এটা আছে বহুত পানী হৈ আছে যিহেতু বাৰিষা কাল গতিকে সেইফালে আমি যাব নোৱাৰিম কিয়নো বহুতে মানে বোকাময় হৈ আছে পথটো তো চাই থাকক মন্দিৰটোকে অকণমান দেখুৱাইছোঁ দেখে দিম নহয় কে টেনশন লৈছ চাই দিয়া একবাৰ চাৰিওফালে কলগছ পুখুৰীটোৰ চাৰিওফালে কলগছৰে ভৰ্তি যাম এবাৰে ইয়াকে কয় বাৰিষা পথাৰত পানী ইয়াতে মটৰ বহাব চাগে আৰু এইফালেতো দেখিছে এইটো পুখুৰী ডাঙৰ ইয়াতে আছে এটা চাবলগীয়া বস্তু মানে বস্তুটো হ'ল এই গছডাল লক্ষ্য কৰকচোন বহুতেই ডাঙৰ হয় আৰু এই গছডাল কেনেকুৱাকৈ ঠাল ঠেঙুলিবিলাক ওলাইছে মন কৰিলে গম পাব বহুতেই বেলেগ হয় অইন গছতকৈ মানে অকণমান ডিফাৰেণ্ট হয় আৰু এইফালে আছে আৰু এডাল গছ এইডাল গছৰ দেখিছেনে মাজত একো নাই আৰু চাৰিওফালেৰে তিনিডালমান গছৰ নিচিনাকৈ হৈছে কিন্তু তিনিডাল নহয় ইয়াৰ গছ এডালেই হয় তো ভাবিলোঁ আপোনালোকে চাবলগীয়া বস্তু বুলি সেইবাবে দেখুৱালোঁ চাওকচোন বাপা আৰে কি বোকা মই লং লাগি যায় চুই লং লাগি যায় জান চাবা এইখিনি এই অৱস্থা কেনেকৈ যাওঁ এইবিলাক যাম এইবিলাক বোকা মই পাৰ হৈ আহিছোঁ সিহঁতে আহিবই পৰা নাই চাওকচোন বোকা অৱস্থা ৰাস্তা মানে এইপিনে যায় গৰু চৰাবলৈ সেইবাবে একদম ৰাস্তা অৱস্থাই নাই এইপিনে এটা জান আছে মই দেখুৱাবলৈ যত্ন কৰিম মানে জানটো পাৰ হৈ সেইপাৰে আছে মথাউৰি এটা তো বলক চাৰিওফালে পানী পুৰা আৰু এইটো পাৰ হ'ব নোৱাৰি মানে সহজে নোৱাৰি যিবিলাকে পথাৰত গৰু চৰাবলৈ আহে সেইবিলাকে পাৰ হয় বাৰু আৰু এতিয়া মই নাযাওঁ চাৰিওফালে বোকাময় হৈ আছে আৰু সেইটো পাৰ হ'লে কিনে পায় আমাৰ এটা মথাউৰি তো মথাউৰিৰে মানে কিছুমান গাঁও আছে সেইপিনে যাব পাৰি তো সেইফালে নাযাওঁ আমি জাষ্ট দেখুৱাবলৈ যত্ন কৰিলোঁ এইটো এটি জান আমাৰ মামাহঁতৰ কাষতে থকা পানী কি ধাৰ দেখিছেনে বহুত ধাৰ আছে ভাবিলোঁ এই জানটিৰ পৰাই আমাৰ আজিৰ ভিডিঅ'টি শেষ কৰোঁ মানে তো যদি ভিডিঅ'টি ভাল লাগিলে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আমি ঘৰত যাওঁ এতিয়া তো বাই বাই